নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ৱেলকাম টু মাই চেনেল আল্টিমেট বৰনগৰ। তোমালোকক আল্টিমেট বৰনগৰ চেনেললৈ স্বাগতম জনালোঁ। আজি আমি চেণ্টেন্স বাক্যৰ বিষয়ে জানিম। আমিতো এনে ইংৰাজীত বহুতো কথা কওঁ, কিন্তু এই যিবিলাক আমি বাক্য কওঁ, এই বাক্যৰ প্ৰকাৰ কিছুমান আছে। আমি প্ৰথমতে জানিব লাগিব যে বাক্য কেই প্ৰকাৰ আৰু কি কি, আৰু তাৰে আগতে বাক্যনো কাক কয় আমি সেইটো জানিম। প্ৰথমতে আমি বাক্য কাক কয়, মানে চেণ্টেন্স কাক বোলে। দুই বা ততোধিক শব্দ সমষ্টি লগ হৈ বক্তাৰ মনৰ ভাৱ সম্পূৰ্ণৰূপে প্ৰকাশ কৰাকেই চেণ্টেন্স বা বাক্য বোলে। দুটা বা তাতকৈ বেছি যদি শব্দ লগ হৈ সম্পূৰ্ণ এটা অৰ্থ প্ৰকাশ কৰে, অৰ্থপূৰ্ণ হ'ব লাগিব, তেতিয়াহে বাক্য হ'ব। এইটো তাকেই চেণ্টেন্স বোলে। দুটা উদাহৰণ দিছোঁ। প্ৰথমতে দিয়া আছে কি, আই এম এ ষ্টুডেণ্ট। মই এজন ছাত্ৰ বা মই এজন ছাত্ৰ হয়। এইটো এটা চেণ্টেন্স। ইয়াত কেইটামান শব্দ লগ হৈ কি হৈছে, এইটো এটা বাক্য হৈছে, আৰু ই অৰ্থ প্ৰকাশ কৰিছে যে মই এজন ষ্টুডেণ্ট হয়, মই এজন ছাত্ৰ হয়। দ্বিতীয়তে চোৱা, আই এম। এইটোৱে কোনো অৰ্থ প্ৰকাশ কৰা নাই, সেইকাৰণে এইটো বাক্য বুলি কোৱা নহয়। আই এম। তাৰপিছত চোৱা, চেণ্টেন্স কেই প্ৰকাৰ। চেণ্টেন্স হ'ল 5 প্ৰকাৰৰ। চেণ্টেন্স 5 প্ৰকাৰৰ। প্ৰথমতে এছাৰ্টিভ চেণ্টেন্স, ইয়াক অসমীয়াত বৰ্ণনামূলক বাক্য বুলি কয়। দ্বিতীয়তে আহিব ইণ্টাৰোগেটিভ চেণ্টেন্স, মানে প্ৰশ্নবোধক বাক্য। তৃতীয়তে আহিব ইম্পাৰেটিভ চেণ্টেন্স, মানে অনুজ্ঞাসূচক বাক্য। চতুৰ্থতে আহিব অপটেটিভ চেণ্টেন্স, মানে প্ৰাৰ্থনাসূচক বাক্য। আৰু শেষত পঞ্চমতে এক্সক্লেমেটৰী চেণ্টেন্স, যাক কোৱা হয় বিস্ময়সূচক বাক্য। প্ৰথমতে আমি আহিম এছাৰ্টিভ চেণ্টেন্সনো কাক বোলে। এছাৰ্টিভ চেণ্টেন্স যি চেণ্টেন্সে কোনো এটা কাৰ্যৰ বৰ্ণনা কৰে, তাকে এছাৰ্টিভ চেণ্টেন্স বোলে। এই চেণ্টেন্সৰ প্ৰথমে ছাবজেক্ট আৰু শেষত প্ৰশ্নবোধক পৰে। তোমালোকে মন কৰিবা যে যিটো বাক্যত প্ৰথমতে এটা ছাবজেক্ট থাকিব আৰু শেষত ফুল ষ্টপ থাকিব, সেইটোৱে এছাৰ্টিভ চেণ্টেন্স হ'ব। আমাক যদি বাচিবলৈ দিয়ে যে এছাৰ্টিভ চেণ্টেন্স কোনটো হয়, যদি আমাক বাচিবলৈ দিয়ে, তেতিয়াহ'লে আমি চাম যে প্ৰথমতে তাত ছাবজেক্ট আছেনে নাই আৰু শেষত ফুল ষ্টপ আছেনে নাই। ঠিক আছে, যেনে আই এম এ ষ্টুডেণ্ট আৰু শেষত কি আছে, ফুল ষ্টপ। আই এম এ ষ্টুডেণ্ট, মই এজন ছাত্ৰ হয় বা মই এজন ছাত্ৰ। ইয়াত এই বাক্যটোত আইটো হ'ল এটা ছাবজেক্ট আৰু শেষত কি আছে, ফুল ষ্টপ। তাৰমানে এইটো কি চেণ্টেন্স, এইটো এটা এছাৰ্টিভ চেণ্টেন্সৰ উদাহৰণ, বা এইটো এটা এছাৰ্টিভ চেণ্টেন্স। দ্বিতীয়তে চাবা, হি ডাজ নট ন' হাউ টু ছুইম। ইয়াত চোৱা, সিটো এটা ছাবজেক্ট আৰু শেষত কি বহিছে, শেষত ফুল ষ্টপ বহিছে। তাৰমানে ইয়াত এইটো বাক্য কি, এছাৰ্টিভ চেণ্টেন্স। হি ডাজ নট ন' হাউ টু ছুইম, সি নাজানে, সি সাঁতুৰিবলৈ নাজানে। হি ডাজ নট ন' হাউ টু ছুইম, সি সাঁতুৰিবলৈ নাজানে। ছাত্ৰ ছাত্ৰীসকল, মন কৰিবলগা কথা কি, এছাৰ্টিভ চেণ্টেন্স আকৌ 2 প্ৰকাৰৰ। এছাৰ্টিভ চেণ্টেন্স পালোঁ, এছাৰ্টিভ চেণ্টেন্স আকৌ 2 প্ৰকাৰৰ। প্ৰথমতে হ'ল এফাৰ্মেটিভ চেণ্টেন্স আৰু আনটো হ'ল নিগেটিভ চেণ্টেন্স। যিবিলাক চেণ্টেন্স হয় বোধক সেইবিলাক এফাৰ্মেটিভ, আৰু যিবিলাক চেণ্টেন্স নয়াৰ্থক, নোহোৱা বুজায়, সেইবিলাক নিগেটিভ চেণ্টেন্স। ইয়াৰে প্ৰথমতে যি দুটা উদাহৰণ দিছিলোঁ, আই এম এ ষ্টুডেণ্ট আৰু হি ডাজ নট ন' হাউ টু ছুইম, ইয়াৰে প্ৰথমটো আই এম এ ষ্টুডেণ্ট, এইটো এটা এফাৰ্মেটিভ চেণ্টেন্স, আৰু
হি ডাজ নট ন' হাউ টু ছুইম, এইটো হ'ল নিগেটিভ চেণ্টেন্স, কাৰণ এইটো নৰ্থক বাক্য, যিহেতু নট আছে। নট থাকিলে সেইটো নিগেটিভ চেণ্টেন্স, আৰু নট নাথাকিলে সেইটো এফাৰ্মেটিভ চেণ্টেন্স। চিম্পল। এতিয়া ক্লিয়াৰ হ'ল। আমি দ্বিতীয়তে গ'লোঁ ইণ্টাৰোগেটিভ চেণ্টেন্স। ইণ্টাৰোগেটিভ চেণ্টেন্সনো কাক কোৱা হয়? যি চেণ্টেন্সে কোনো প্ৰশ্ন সোধে তাকে ইণ্টাৰোগেটিভ, বা প্ৰশ্ন সোধা বুজায় তাকে ইণ্টাৰোগেটিভ চেণ্টেন্স বোলে। এই চেণ্টেন্সৰ কি হয়? শেষত প্ৰশ্নবোধক চিন বা নট অফ ইণ্টাৰগেশ্যন বহে। আমি যিবিলাক চেণ্টেন্সত শেষত প্ৰশ্নবোধক দেখা পাম, মানে নট অফ ইণ্টাৰগেশ্যন চিহ্নটো দেখা পাম, তেতিয়া আমি বুজিব লাগিব যে এইটো বাক্য এটা ইণ্টাৰোগেটিভ চেণ্টেন্স হয়। ইণ্টাৰোগেটিভ চেণ্টেন্স মানে প্ৰশ্ন সোধা, প্ৰশ্ন যিয়ে সোধে সেইটোৱে হ'ল ইণ্টাৰোগেটিভ চেণ্টেন্স। ইয়াত দুটা উদাহৰণ দিয়া আছে, যেনে হু আৰ ইউ, তুমি কোন, শেষত কি আছে? প্ৰশ্নবোধক আছেনে? তাৰমানে এইটো কি? ইণ্টাৰোগেটিভ চেণ্টেন্স। দ্বিতীয় উদাহৰণটো চোৱা, ডু ইউ লাইক টু প্লে, তুমি খেলি ভাল পোৱা নে? প্ৰশ্ন সুধিছে, ডু ইউ লাইক টু প্লে, তুমি খেলি ভাল পোৱা নে? এইটো এটা ইণ্টাৰোগেটিভ চেণ্টেন্স, কাৰণ শেষত প্ৰশ্নবোধক চিন আছে। এতিয়া আহোঁ আমি ইম্পাৰেটিভ চেণ্টেন্সলৈ। ইম্পাৰেটিভ চেণ্টেন্স কাক কোৱা হয়? যি চেণ্টেন্সে আদেশ দিয়া, অৰ্ডাৰ বা কামাণ্ড বুলি কয় ইংৰাজীত, উপদেশ দিয়াটোক এডভাইচ বুলি কয়, অনুৰোধ কৰা, ৰিকুৱেষ্ট, প্ৰাৰ্থনা কৰা, প্ৰে আদি বুজায়, তাকে কি বোলে? ইম্পাৰেটিভ চেণ্টেন্স বোলে। ইম্পাৰেটিভ চেণ্টেন্সৰ কিছু অলপ মন কৰিবলগীয়া কথা হ'ল যে কি, এই চেণ্টেন্সৰ ছাবজেক্ট ইউ, ইম্পাৰেটিভ চেণ্টেন্সৰ ছাবজেক্ট ইউ, কিন্তু ই সদায় উজ্জ্বল হৈ থাকে, মানে দেখা নাপায়। যদিও ছাবজেক্টটো ইউ, কিন্তু ইয়াক দিয়া নাথাকে। অৰ্থাৎ ছাবজেক্ট নোহোৱাকৈ প্ৰথমে ভাৰ্ব ব্যৱহাৰ কৰি যি চেণ্টেন্স লিখা হয় তাকে ইম্পাৰেটিভ চেণ্টেন্স বুলি বুজিব লাগে। মানে এনেকুৱা চেণ্টেন্সবিলাকত ছাবজেক্ট নাথাকে, প্ৰথমতে ভাৰ্বেৰে আৰম্ভ হয়, আৰু ভাৰ্বেৰে আৰম্ভ হোৱা বাক্যবিলাকেই হ'ল ইম্পাৰেটিভ চেণ্টেন্স। সাধাৰণ কথা, তোমালোকে ভালদৰে চিনি পাবা ভাৰ্ববিলাক, যে যিবিলাক চেণ্টেন্স ভাৰ্বেৰে আৰম্ভ হয় সেইবিলাক হ'ল ইম্পাৰেটিভ চেণ্টেন্স। যেনে ইয়াত মই দুটা উদাহৰণ দিছোঁ, যে ডু দিছ এট ওৱান্স, তৎক্ষণাত এইটো কৰা, এইটো এটা আদেশ বুজাইছে। ডু দিছ এট ওৱান্স, তৎক্ষণাত এইটো কৰা। দ্বিতীয়টো চাবা, প্লিজ কাম হেয়াৰ, অনুগ্ৰহ কৰি ইয়ালৈ আহা, ইয়াত অনুৰোধ বুজাইছে, প্লিজ কাম হেয়াৰ। এই দুটা হ'ল ইম্পাৰেটিভ চেণ্টেন্সৰ উদাহৰণ। তাৰপিছত চাবা অপটেটিভ চেণ্টেন্স। যি চেণ্টেন্সে বক্তাৰ মনৰ ইচ্ছা বা কামনা বুজায় তাকে অপটেটিভ চেণ্টেন্স বোলে। যি চেণ্টেন্সে বক্তাৰ মনৰ ইচ্ছা বা কামনা বুজায় তাকে অপটেটিভ চেণ্টেন্স বোলে। মন কৰিব লাগিব, তোমালোকে মন কৰিবা, এনেকুৱা চেণ্টেন্স মে নাইবা লঙেৰে আৰম্ভ হয়। তোমালোকে প্ৰথমতে চাবা, যদি চেণ্টেন্সটো মে বা লঙেৰে আৰম্ভ হৈছে, তেতিয়া তোমালোকে বুজিবা এইটো এটা অপটেটিভ চেণ্টেন্সৰ বাক্য। মই দুটা উদাহৰণ দিছোঁ। প্ৰথম উদাহৰণটো চাবা, মে গড ব্লেছ ইউ, ভগৱানে তোমাৰ মংগল কৰক। আৰু দ্বিতীয়তে চাবা, লং লিভ আৱাৰ প্ৰেচিডেণ্ট, আমাৰ সভাপতিজন দীৰ্ঘজীৱী হওক। এইটো এটা কামনা বুজাইছে, আৰু প্ৰথমটোৱে প্ৰাৰ্থনা বুজাইছে। তাৰমানে এই দুটা অপটেটিভ চেণ্টেন্স। আৰু যিহেতু প্ৰথমতে মে দি আৰম্ভ হৈছে, লঙেৰে আৰম্ভ হৈছে, সেইকাৰণে এই দুটা কি? অপটেটিভ চেণ্টেন্স। অপটেটিভ চেণ্টেন্স চিনিবলৈ একেবাৰে সহজ, মে নাইবা লঙেৰে আৰম্ভ হয় এইবিলাক বাক্য। আৰু শেষত আছে আমাৰ এক্সক্লেমেটৰী চেণ্টেন্স। এইটো হ'ল আমাৰ চেণ্টেন্সৰ একেবাৰে শেষ চেণ্টেন্স, এক্সক্লেমেটৰী চেণ্টেন্স। এক্সক্লেমেটৰী চেণ্টেন্সনো কাক কোৱা হয়?
যি সেন্টেন্সে বক্তাৰ মনৰ সুখ বা আনন্দ, দুখ বা বেজাৰ, আচৰিত মানে আশ্চৰ্য প্ৰকাশ কৰা বা কৃতজ্ঞতা ভাৱ বুজায় তাকেই কি বোলে এক্সক্লেমেটৰী সেন্টেন্স বোলে। তোমালোকে এক্সক্লেমেটৰী সেন্টেন্স কেনেকৈ চিনি পাবা? এই সেন্টেন্সত ভাৱবোধক চিন মানে এইডালক কি কয়? ভাৱবোধক চিন ইংৰাজীত কোৱা হয় নট অফ এক্সক্লেমেশ্যন। নট অফ এক্সক্লেমেশ্যন বহে। তে এনেকুৱা সেন্টেন্সত ভাৱবোধক চিন থাকে। তে তোমালোকে যেতিয়া দেখিবা যে সেন্টেন্স এটাত ভাৱবোধক চিন আছে, তাৰমানে এইটো এটা কি সেন্টেন্স? এক্সক্লেমেটৰী সেন্টেন্স। আৰু এটা মন কৰিবা, এনে সেন্টেন্সবোৰ এলাছ, অ, আ, হুৰে, ব্ৰেভো আদিৰে সাধাৰণতে আৰম্ভ হয়। এক্সক্লেমেটৰী সেন্টেন্সবিলাক সাধাৰণতে এলাছ, অ, আ, হুৰে, ব্ৰেভো আদিৰে আৰম্ভ হয়। যেনে এলাছ, আই এম ৰুইনড, ইয়াত দুখ প্ৰকাশ পাইছে। এলাছ, আই এম ৰুইনড, মোৰ সৰ্বনাশ হ'ল। দ্বিতীয়তে চাবা হুৰে, উই হেভ ওন দ্য গেম, বাহ আমি কি খেলখন জিকিলো। ইয়াত আনন্দ প্ৰকাশ পাইছে। তাৰমানে কি এইটো এটা এক্সক্লেমেটৰী সেন্টেন্স। আৰু শেষত চাবা হাউ কাইণ্ড ইউ আৰ, তুমি ইমান দয়ালু। ইয়াত কি আশ্চৰ্য প্ৰকাশ পাইছে। হাউ কাইণ্ড ইউ আৰ, তুমি ইমান দয়ালু। ইয়াত কি প্ৰকাশ পাইছে? আশ্চৰ্য। আৰু মন কৰিবা প্ৰত্যেকটো সেন্টেন্সতে ভাৱবোধক চিন আছে, নট অফ এক্সক্লেমেশ্যন আছে। তাৰমানে এইটো কি? এইটো এটা এক্সক্লেমেটৰী সেন্টেন্স। তোমালোকে নিশ্চয় বুজি পাইছা যে সেন্টেন্স কাক বোলে, ই কেই প্ৰকাৰ আৰু কি কি, আৰু প্ৰত্যেকৰে মই ধুনীয়াকৈ তোমালোকে বুজি পোৱাকৈ বৰ্ণনা কৰি দিছোঁ, লগতে তাৰ উদাহৰণ এক্সাম্পলো দি দিছোঁ। তে আশা কৰোঁ তোমালোকে সেন্টেন্সবিলাক ভালদৰে বুজি পাইছা বুলি মই আশা কৰিছোঁ। যি কি নহওক, যদি তোমালোকে ভাবা এইটো তোমালোকৰ কাৰণে সুবিধাজনক হৈছে, তেতিয়াহ'লে তোমালোকে এইটো শ্বেয়াৰ কৰিবা আনলৈও, যাতে সিহঁতো উপকৃত হয়। আৰু এইবিলাক যে অকল ছাত্ৰ ছাত্ৰীৰ কাৰণে প্ৰয়োজন তেনেকুৱা নহয়। সাধাৰণ আমাৰ যিবিলাক কম্পিটিটিভ এক্সাম দিবৰ বাবে যিবিলাক ল'ৰা ছোৱালীয়ে ভাবি আছে, তেওঁলোকৰ বাবেও এইটো ইম্পৰ্টেণ্ট হয়। তাত কিছুমান প্ৰশ্ন আহে, সেন্টেন্সবিলাক বাছিবলৈ দিয়ে যে এইটো সেন্টেন্স কি, এছাৰটিভ নে ইণ্টাৰগেটিভ নে ইম্পাৰেটিভ, এনেকৈ অপশ্যন থাকে। তে আমি যদি ভালদৰে বুজি নাপাওঁ যে কোনটোক এছাৰটিভ সেন্টেন্স বোলে, কোনটো ইম্পাৰেটিভ সেন্টেন্স বোলে, তেতিয়াহ'লে আমাৰ এইবিলাক বাছাত অসুবিধা হয়। সেইকাৰণে যিবিলাক কম্পিটিটিভ এক্সাম দিব বুলি ভাবি আছে ল'ৰা ছোৱালীবিলাকে, তে সেইবিলাকৰ বাবেও এইটো ফলপ্ৰসূ হ'ব বুলি মোৰ এটা ভাৱ হয়। তে যি কি নহওক, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। এনেকুৱা ভিডিঅ' পাই থাকিবা তোমালোকে, যিবিলাকৰ দ্বাৰা তোমালোকৰ বহুত উপকৃত হ'ব বুলি আশা কৰিছোঁ। আজিলৈ এৰিছোঁ। ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।